গাইজ চাওক এইবোৰ কিমান ধুনীয়া ফুল ফুলি আছে। এই ফুলপাহ মই আগতেও দেখাইছোঁ, এতিয়া মই ফাগুনত দেখাম আমাৰ ইয়াৰ ৰঙীন ফুলসমূহ। আৰু এইপাহ দেখিছেনে কি ধুনীয়া, আৰু গোটেই ফুলগছজোপা যদি মই এনেদৰে দেখাবলৈ চাওঁ নহয় এনেধৰণৰ হ'ব। আৰু মই ইয়াৰ মানে এতিয়া কাম কৰি আছিলোঁ, মানে কি কাপোৰ এখন ৰ'দত দিছিলোঁ, আৰু এয়া হৈছে আমাৰ ঘৰটো খুব ধুনীয়া। আৰু এইবিলাক হৈছে ফুল, আৰু ইয়াৰো চাওকচোন কলি মেলিছে দেখিছেনে। আৰু এয়া ফুল ফুলিছেও, এতিয়া ফাগুন নহয়, খুব ধুনীয়াকৈ এইজোপা বৰ্ষা ঋতুত খুব ধুনীয়াকৈ ফুলিব। আৰু এইবিলাক হৈছে পাতফুল, এয়া হৈছে এজোপা লাকি বেম্বো, আৰু লাকি বেম্বৰে মাল্টি কালাৰ থাকে যে এজোপা ইয়াৰে হয়। আৰু এইবিলাক চকৰটোত এইটো দিয়া হৈছে, এই ফুলটো বহুত ধুনীয়া হয়। আৰু নেক্সট কথাটো হৈ গ'ল যে ইয়াত 9 o'clock দিয়া যায়, যিটো বস্তু খুব ধুনীয়াকৈ হয় এইটো ঘেৰাটোত। আৰু এইটো মানে ৱাটাৰফলৰ আছিল, আপোনালোকক মই দেখাম কৃত্ৰিম ৱাটাৰফলটো আমাৰ দাদাই বনোৱা। আৰু এয়া হৈছে ফাগুন মানেই যে ৰঙা, ফাগুন মানেই, আৰু এয়া তাৰেই মানে নিদৰ্শন বুলি কৈছোঁ। আৰু আমাৰ ঘৰত প্ৰত্যেক বছৰে খুব ধুনীয়াকৈ ফুলে। এয়া এইজোপা হৈছে ফ্ৰেছ ৱাটাৰ লিলি হয়, যিজোপা আপোনাৰ বহাগ ঋতুত খুব ধুনীয়াকৈ ফুলিব। আৰু এইটো হৈছে আমাৰ কৃত্ৰিম ৱাটাৰফলটো, যিটো আপোনালোকক মই প্ৰায় দেখাই থাকোঁ, খুব ভাল লাগে। ইয়াৰ দৃশ্যটো, নান্দনিক দৃশ্যটো চাব বিচাৰে সকলোৱে, মানে নান্দনিক বুলি এইবাবে কৈছোঁ, পানী এনেদৰে খুব ধুনীয়াকৈ বৈ আহে আৰু ইয়াত পৰে, সকলোৱে চাব। ইয়াত অৱশ্যে মাছো আছে, আৰু লগতে খুব ধুনীয়াকৈ এয়া হৈছে বৰপণি দিয়া আছে, দেখা পাইছে আপোনালোকক মই অলপমান জুম কৰি দেখাইছোঁ, দেখিছেনে। এই বস্তুটো কিন্তু ডুবাই ফালে বহুত দাম আকৌ দেই, এই বস্তুটো মানে সাৰ আছে, এইটো বৰপণিটোৰ খুব সাৰ আছে, ডুবাইত বহুত দাম, মানে মই এইবিলাক তাৰ ভিডিঅ' চাওঁ তেতিয়া গম পাইছোঁ। আৰু তাৰপাছত এজোপা বৰ্ষা ঋতুত হোৱা খুব ধুনীয়া ফুল, ইয়াত বগা আৰু হালধীয়া ফুলে, মানে বগা হ'ব ফুলটো এনেদৰে খুব ধুনীয়া বগা হ'ব নহয়, পাহি মেলিব, তাৰ মাজে মাজে মানে হালধীয়া থাকে। আৰু এইজোপা হৈছে বিভিন্ন কালাৰ থকা পাতৰ ফুল। আৰু তাৰপাছত আৰু এজোপা দেখাম চাব দেই, এইজোপা দেখিছেনে, ইয়াৰে অন্য এটা ভাগ, মানে অন্য এজোপা আৰু ফুল দেখিছোঁ। ফাগুন মানেই যে আবিৰ, ফাগুন মানেই যে ৰঙা, আৰু ফাগুন মানেই যেন ৰং বসন্তৰ আগমন, তাৰেই নিদৰ্শন খুব ধুনীয়াকৈ এই ফুলখিনিয়ে দি যায়। তাৰে বতৰা আনিছে, ফাগুনৰ বতৰা। ফাগুন কোনে কয় উদাস, আৰু ফাগুন কোনে কয় মানে কি খৰাং বুলি। এয়া চাওকচোন, ৰাঙলী মদাৰ আৰু ৰাঙলী ফুল গোটেই একদম খুব ধুনীয়াকৈ বিৰাজ কৰিছে, চৌহদৰ পৰিৱেশটো খুব সুন্দৰ কৰিছে। আৰু ঘৰৰ লগতে পাৰ্কসমূহতো থাকে, খুব এটা নান্দনিক পৰিৱেশৰ বিৰাজ কৰে। আৰু ফেব্ৰুৱাৰী মাহ চলি থাকে, আৰু ফেব্ৰুৱাৰী মাহত ইয়াতকৈ আৰু চাওক এজোপা কাঁইটীয়া গছ, মানে ফুল গছ হয়। এই ফুলজোপাত কি ধুনীয়াকৈ ফুলিছে চাওকচোন, পাতবিলাক অলপমান ৰ'দত শুকায়ো গৈছে বাৰু। এইজোপা কিন্তু বহুত দিনলৈকে ফুলটো মানে লাষ্টিং থাকে, জীয়াই থাকে, আৰু এই ফুলটো খুব ধুনীয়া হয়। আৰু প্লাষ্টিক ফুলৰ সৈতে একদম পূৰা একেই দেই এই ফুলটো। আপোনালোকে মাতটো শুনিছেনে মই ভালদৰে গম পোৱা নাই, হ'লেও মই আপোনালোকক দেখাবলৈ যত্ন কৰিছোঁ। এজোপা ফুল অলপমান শ্ল' দিবলৈ চাইছোঁ, আৰু এনেকৈ দেখালে কেনেকুৱা পাইছে, খুব ধুনীয়া দেখিছেনে। আৰু তাৰ লগতে এজোপা আছে স্নেক প্লাণ্ট, এইজোপা, আৰু এইবিলাকতো দেখালোৱেই। বাকী এই দুজোপা ফুল গছ খুব ধুনীয়াকৈ। আৰু এইজোপা হৈছে গোলাপ ফুলৰ, ৰঙা গোলাপজোপাৰ কাঁইট মানে ফুলিছে, আৰু কাঁইটো আছে। মই তেনেকৈ কাঁইটটোকে মন লাগি গ'ল দেই, পটককৈ শব্দটো ওলাই গৈছে। কাঁইট আছে বাৰু, যথেষ্ট কাঁইট থাকে দেই। এইজোপা ৰঙা গোলাপজোপা যে খুব ধুনীয়াকৈ মই দেখাই দিছোঁ আপোনালোকক, ইয়াক কলি পেলাইছে। আৰু এইটো হৈছে ভাৰ্চ ফুল, খুব ধুনীয়াকৈ ফুলিছে দেখিছেনে। এজোপা হৈছে জবা ফুল, আৰু এজোপা হৈছে পাত ফুল। ইয়াতে ৰাতি নাইট ফুলটো যে ফুলে, সেয়া খুব ধুনীয়াকৈ মই দেখাই গৈছোঁ। আৰু এইবিলাক সিদিনানি মোৰ হাতখন এই ফুলজোপা পাতটো মোক কাটিছিলে, এই ফুলজোপা পাতটো হাত কাটি বহুত ধাৰ আছে ইয়াৰ, আৰু এনেকৈ দেখিছেনে কিমান ধাৰ আছে, বাঁহ পাততকৈও বহুত বেছি ধাৰ থকা ফুল হয় এইজোপা, মই দেখাই দিছোঁ। তাৰপিছত এজোপা একো নাই, এইজোপা খুব ধুনীয়া, একদম মানে মৰমীয়াল, আৰু একো নাই, এইজোপা খুব ভাল ফুল। এইজোপাটো প্ৰায় লোকে চিনিয়ে পায়, চবৰে ঘৰতে থাকে বুলি ক'ব লাগিব, কিন্তু আজিকালি কিছুমানৰ ঘৰত নাই। আগতে আমি সৰু থাকোঁতে বাবিলাকৰ ঘৰত এইটো ঘৰত পিয়ালিত মানে ৰোৱা থাকে, আৰু এইবিলাক। আৰু এজোপা কাঁইট থকা ফুল, বাকী এজোপা আৰু এনেকৈ বাঢ়ি গৈছে। বাকী এজোপা হেজ ফুল, গুটি লাগিছে, আৰু সেইজোপা কোকোনাট নাৰিকল গছ, আৰু এইফালে হৈছে মধুৰিআমৰ গছ, এনেদৰে আছে। আৰু তাৰপিছত এইবিলাক ফুলনি লাইশাকৰ ফুল, পখিলা উৰি আছে দেখিছেনে, লাইশাকৰ ফুল। তাৰপিছত আৰু এটা এনেদৰে আছে, আৰু
এইটো অকণমান কালাৰটো ডাঠ দেই। এইজোপাৰো সেই একেই, মই আগতো দেখাইছোঁ বাৰু এইবিলাক ফুল, হ'লেও মানে এতিয়াও দেখাই দিছোঁ আৰু এইজোপা আটাইতকৈ ভাল লাগে বৰ্তমান সময়ত, মানে এইজোপা ভাল লাগিছে। তাৰপিছত এইজোপা হৈছে আজিকালি পাৰ্কবিলাকত থাকে এইজোপা ফুল, মই কাপোৰ ৰ'দত মেলি থৈছোঁ সেয়াও ওলাই গৈছে। আৰু এইবিলাক এইজোপা যে সেই জোপোহা যে হৈছে তাৰে এইজোপা চাওক না কি ধুনীয়া লাগিছে ন, খুব ধুনীয়া লাগিছে ন এজোপা। তাৰপিছত তাৰে এজোপা ইয়াৰটো আছে সঁচ, আৰু এইজোপা মই ৰুইছিলোঁ দেই, এইজোপা বেলেগ ফুল আৰু এনেকৈ আছে। তাৰপিছত এইফালে গোলাপখিনি আছে, এইখিনি খুব ধুনীয়াকৈ ফুলি আছে গোলাপ ফুল। এইবিলাক ফুলিছে আৰু সমান চাইজৰ ফুল ৰুইছিলে এজোপা আকৌ এইজোপা আমি মানে পাই পেলাই নি আকৌ এজোপা পাবহি, এজোপা একে সমান চাইজৰ পৰা। আৰু এয়া হৈছে আমাৰ ভণ্টি, কি কৰিছা হাই অ' মইনা এইফালে আহা। আকৌ এইফালে পাৰ আছে, পাৰ এইজনী খুব ধুনীয়াকৈ গৈ আছে, কেনিবা গৈ আছে তাই, কেইটা পাইছে চৰিছে আৰু এইবিলাকে দেখাই আছোঁ। খুব ধুনীয়া লাগিছে ন এইজোপা কি শাকৰ ফুল জানো বা, কিবা এজোপা শাকৰ ফুলেই। হাই কি খবৰ অ' তুমি ৰ'দ ল'বলৈ আহিলা, হ'ব আহা মই ঘৰলৈ যাম, আহা। আৰু আমাৰ ভিডিঅ'টো ইমানতে সামৰি দিম, আৰু যদি আপোনালোকে চাই ভাল পাইছে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব ন, কি কয় তোকো মৰম, হ'ব বোলা আমি যাওঁ বোলা। এই দেখিছেনে কিমান মৰম কৰিব জানে, হ'ব আৰু বোলা। হ'ব আৰু বুলি কৈছোঁ নহয়, হ'ব।